বৰ্মনক এখনি ফুলাম বিহুৱানৰ সম্বৰ্ধনা জনাইছে মিণ্টু বৰা। আমাৰ মাজত আহি উপস্থিত হৈছেহি মনিকা বৰা বাইদেউ, তেখেতো সন্মানীয় দাতা। তেখেতকো আমি এখনি ফুলাম বিহুৱানৰ সম্বৰ্ধনা জনাবলৈ শিৱানন্দ কলিতাক আমি আহ্বান জনাইছোঁ। এয়া মনিকা বৰা বাইদেউক আমি সম্বৰ্ধনা জনাইছোঁ। ভূপেন কলিতাই সম্বৰ্ধনা জনাইছে। আমাৰ মাজত আহি উপস্থিত হৈছে জয়ন্তী বৰুৱা, তেখেতকো এখনি ফুলাম বিহুৱানৰ সম্বৰ্ধনা জনাব আমাৰ দুলেন কেওদেৱে। আমাৰ মাজত আহি উপস্থিত হৈছে সেই পবিত্ৰ ৰাজখোৱা দাদা, তেখেতক এখনি ফুলাম বিহুৱানৰ সম্বৰ্ধনা জনাব শিৱানন্দ কলিতা আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতো সন্মানীয় দাতা হেম কলিতা সোঁৱৰণত তেখেতে বঁটা আগবঢ়াইছে। আটাইকেইগৰাকী সন্মানীয় দাতালৈ আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গামখাৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতি আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ব। আমাৰ মাজত যদি আহি উপস্থিত হৈছেহি সঞ্জীৱ বৰা, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সেউতী বৰা যদি আছে আমাৰ মাজত, আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। যদিহে সন্মানীয় দাতাসকল আমাৰ মাজত বৰ্তমান সাময়িকভাৱে অনুপস্থিত, তেখেতসকলৰ
Look at me.